काजलगाव फसंदाननि लोब्बाजों हानजा सुरनाय हाबाफारि लादों। बाथि माहारियारि फसंदान 2022 जों लोब्बा लाखिनानै दिनै चिरां जिल्ला समाज अनसाय बिफान, वमेन एन्ड चाइल्ड डेभेलपमेन्ट डिपार्टमेन्ट आरो आइसिडिएस जथायै काजलगाव जिल्ला मिरुआव सांग्रांथि हानजा सुरनाय हाबाफारि लादों। फसंदाननि हाबाफारियाव सिडली बियाबनि एमएलए जयन्त बसुमतारिया आलासि महरै बाहागो लायो आरो चिरांनि एडिसि अजित शर्माजों लोगोसे सांग्रांथि हानजा सुरनाय हाबाफारिखौ बेखेवनानै होयो। हाबाफारियाव गोबां अंगनबादि मावथियाफोरा आखायाव फ्लेग कार्ड बेनार लानानै सांग्रांथि हानजा सुरो। আৰু আজি এই আমাৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ দ্বাৰা যি পোষণ শক্তি, মাতৃশক্তি আৰু পুষ্টি ৰোধ, মাতৃ ৰোধ আৰু শক্তি ৰোধ, এই ৰোধৰ দ্বাৰা যিহেতু আমি গোটেই ভাৰতবৰ্ষ জুৰি এটা পোষণ মাহ চলি আছে, লগতে মাতৃ বন্ধনা সপ্তাহ চলি আছে। এইখিনি সময়ত আমি এইটোকে ক'ব পাৰোঁ যে দেশখন যদি শক্তিশালী হ'ব লাগে তেতিয়া মাতৃ এটা শক্তিশালী হ'ব লাগিব, মাতৃৰ দেহটো ঠিক থাকিব লাগিব। মাতৃ যেতিয়া ঠিক থাকে তেতিয়া আমাৰ যিটো ভৱিষ্যত যে প্ৰজন্ম তেওঁলোকৰ সুস্থ হ'ব। যেতিয়া এই দুটা বস্তু যদি শক্তিশালী হয় তেতিয়া ৰাষ্ট্ৰ নিশ্চয় শক্তিশালী হ'ব। ইয়াৰ দ্বাৰাই আজি সমাজত এটা এৱাৰনেছ আনিব বিচৰা হৈছে যে আমাৰ মাতৃসকল আমি যত্ন ল'ব লাগিব, আমাৰ শিশুসকলক আমি যত্ন ল'ব লাগিব। আৰু শিশু মাতৃ যদি যত্ন ল'ব লাগে তেখেতক পুষ্টিকৰ খাদ্য তেখেতক নিশ্চয়কৈ পাব লাগিব। আৰু পুষ্টিকৰ খাদ্য খোৱাৰ পিছত তেখেতে মানে শক্তিশালী হ'ব, এই কথাটোকে বুজোৱা হৈছে। তো মই ধন্যবাদ জনাইছোঁ আমাৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট তথা মহিলা আৰু শিশু কল্যাণ বিভাগক, লগতে আমাৰ এডিচি ইয়ালৈ আছে, তেখেতসকলেও আজি মানে ডিপাৰ্টমেণ্টেলি যি সহযোগ কৰিলে আমাৰ গোটেই ভাৰতবৰ্ষৰ মহিলাসকলক, শিশুসকলক বা গোটেই দেশবাসীক জাগ্ৰত নিশ্চয় কৰিব লাগিব। ই এটা জন আন্দোলন নিশ্চয়কৈ ৰূপ ল'ব লাগিব। আজি শুভ দিনত আমি ভাৰত চৰকাৰ তথা অসম চৰকাৰ তথা বিটিআৰ চৰকাৰৰ নিৰ্দেশ মৰ্মে চিৰাং জিলাৰ এডমিনিষ্ট্ৰেশ্যনৰ সহযোগত আমি আজি পোষণ মাহ, যিহেতুকে আমাৰ যোৱা 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈকে পোষণ মাহ উদযাপিত হৈ আছে আৰু 1 ছেপ্টেম্বৰ 7 ছেপ্টেম্বৰলৈকে আমাৰ মাতৃবন্ধনা সপ্তাহ চলি আছে। এই সন্ধিখনত আমি আমাৰ ওমেন এণ্ড চাইল্ড ডিপাৰ্টমেণ্ট ফালৰ পৰা আমি যি পোষণ মাহৰ প্ৰগ্ৰেম যেনেকৈ মাহ জোৰা এই প্ৰগ্ৰামত আমি নিশ্চয় এই অঞ্চলৰ মাতৃসকলৰ কাৰণে, আমাৰ শিশুসকলৰ কাৰণে, আমাৰ শিশুসকলৰ কাৰণে, আমাৰ গৰ্ভৱতী মাতৃসকলৰ কাৰণে আমি ভালকৈ মানে আমি নিউট্ৰিশ্যনৰ যেনেকৈ তেনেকৈ অভাৱ হৈ আছে সেই মাতৃসকলৰ, সেই শিশুসকলৰ, এই যে আমাৰ গৰ্ভৱতী মাতৃসকলৰ এইটো আমি সমাধান কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ এই পোষণ মাহৰ জৰিয়তে। আৰু আমি যিবিলাক আমাৰ মাতৃসকল, কিশোৰীসকল বা আমাৰ ভাইসকল যে ইমনিয়া যে ভুগি আছে এই ইমনিয়াৰ কাৰণেও আমি ইয়াতে স্বাস্থ্য শিবিৰ কৰাৰ কাৰণে আমি ইয়াত প্ৰগ্ৰাম ৰাখিছোঁ।